তো নমস্কাৰ বন্ধুসকল আৰু এই চেনেলটোত এইটো হৈছে প্ৰথম ভিডিঅ' ফাৰ্ষ্ট কোৰ্চ ব্লগছত তো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজি গৈ আছোঁ এটা ফটো শ্বুট কৰিবলৈ আৰু আহিছে মোৰ ফ্ৰেণ্ড দেৱজিত তো এইটো কৰোণা আৰু বাহিৰলৈ ওলাই যাম তো এইখন মাস্ক এতিয়া মাস্কখন পিন্ধি লওঁ মুখত তো ব্লগ নহ'লে আৰু আমি আহি পালোঁ মানসী চহৰীয়াৰ ঘৰত আৰু এতিয়া ফটোশ্বুট আৰম্ভ হ'ব ঘৰ পোৱাৰ পিছতেই তো এতিয়া বলকচোন ঘৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু কি কৰোঁ এয়া গোল্লা নিমকি দিছে তামাম আৰু চাহটোত কিবা এটা দিছেহে কিবা আদা দিছে নেকি তামাম লাগিছে আৰু এয়া ফটোশ্বুট ষ্টাৰ্ট হৈছে আৰু ফটোগ্ৰাফাৰ দেৱজিতে মানসীক প'জ দিবলৈ শিকাই আছে আৰু ফটো উঠি আছে তো চাই থাকক আৰু এতিয়া ফটোশ্বুট হ'ব এটা গছৰ মূৰত বাপৰে তামাম বনাইছে ঘূৰাই কিন্তু গছৰ মূৰত এনেকুৱা ৰং কৰিছে না কি ক'ম ক'বলৈ মানে ভাষা নাই ফাইনেলি এটা ফটোশ্বুট হ'ল আৰু এইফালে একদম পুৰা গছৰ মূৰত ফটো মূৰত দেখাই দি আছোঁ এইটো গছৰ মূৰত ফটো হ'ল দেখিলে আপোনালোকে মই দেখাই আছোঁ তো এইবাৰ বেলেগ এটা হ'ব ফটোগ্ৰাফাৰ দেৱজিত সেইফালে এইবাৰ ইয়াত দেখিছে ফটোশ্বুট আৰম্ভ হৈছে মানসীহঁতৰ যিখন চাৰিচকীয়া আছে সেই গাড়ীখনতেই আৰু এইখন গাড়ীতে উঠি মানসী চহৰীয়াই বিভিন্ন প্ৰগ্ৰেমলৈ যায় বিভিন্ন অনুষ্ঠানলৈ যায় আৰু বহুতো ঠাইলৈ গৈছে খুব ধুনীয়া কমফৰ্টেবল এখন গাড়ী আৰু দেখিছে মেকআপ আৰ্টিষ্টে খুব ধুনীয়াকৈ মেকআপো কৰি আছে আৰু দেখুৱাই আছে কেনেকৈ পোজ দিব পালচাৰৰ ওপৰত পোজ নিয়ে আৰু এতিয়া আমি যাম গাড়ীত উঠি লখিমপুৰ পুখুৰী পাৰলৈ ফটোশ্বুটৰ বাবে কাৰণ যিহেতু সন্ধিয়াও হৈ আহিছে আৰু ফটোশ্বুট কেনেকুৱা হয় চাবলকচোন আৰু তামাম মানসীয়াটো গাড়ীত উঠি আহিছোঁ ফাৰ্ষ্ট টাইম ৱাহ কি মজা লাগিছে ৰে আৰু তাতে নীলাকাশৰ গান মজা নীলাকাশ দা তুমি হিট আৰু এতিয়া আন্ধাৰ হ'ল আৰু আহি আমি পাইছোঁ এতিয়া লখিমপুৰ পুখুৰী পাৰ লখিমপুৰ পুখুৰী কথাটো সকলোৱে জানেই বিশেষভাৱে ক'বলৈ নাযাওঁ কাৰণ এই পুখুৰীৰ পাৰৰ পৰা মই এদিন এটা ব্লগ বনাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ব্লগটো আৰু এতিয়াতো আন্ধাৰ হ'ল গতিকে ইমানখিনি দেখাবলৈ সক্ষম নহ'ম যদিও অলপ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো ব্লগচোন অলপ চাওঁ পুখুৰীটো অলপ ঘূৰাই দেখাম এতিয়া কেনেকুৱা পাৰোঁ আন্ধাৰ হৈছে গোটেই তো মানসী ফটোশ্বুট চলি আছে এইফালে দেৱজিতে ফটোশ্বুট কৰি আছে ঘূৰাই গাড়ী ঘূৰাব এতিয়া দেখাম এতিয়া যিহেতু ৰাতি হ'ল গতিকে ফটোশ্বুট ইমান ঠিক নহ'ল গতিকে আমি আকৌ ঘৰলৈ উভতি আহিছোঁ এয়া গাড়ীত উঠি আমি এতিয়া ঘৰলৈ যাম আৰু এয়া মানসিক ড্ৰেছ ঠিক কৰাই দি আছে ড্ৰেছ ঠিক কৰা হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ তো বলক ঘৰলৈ যাওঁ এয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া লখিমপুৰ পুখুৰী পাৰে ৱাহ কি মজা ঘৰলৈ আহি আকৌ আৰম্ভ হ'ল ফটোশ্বুট তো এইটো আছিলে আজিৰ ফটোশ্বুটৰ লাষ্ট ফটোশ্বুট তো ভাল লাগিল ফটোশ্বুট কৰি আজি দেৱজিতৰ লগত আহিলোঁ প্ৰথমবাৰ আৰু মোৰ এই চেনেলটোত প্ৰথমটো ব্লগ তো যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মানসীৰ ভিডিঅ'ৰে মই আৰম্ভ কৰিলোঁ আজি মোৰ এই চেনেলটোৰ প্ৰথমটো ভিডিঅ' তো যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ